হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই গ্ৰামাৰৰ অতি গুৰুত্বপূৰ্ণ এটা চেপ্টাৰ ডিটাৰমিনাৰ বিষয়ে তোমালোকৰ আগত ক'বলৈ ওলাইছোঁ। ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা মই ৰিকুৱেষ্ট কৰোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা। তেতিয়াহে মই দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট তোমালোকে পাই থাকিবা। ডিটাৰমিনাৰ যিবোৰ শব্দই নাউনৰ আগত বহি নাউনৰ ৰূপটো কি হ'ব, অৰ্থাৎ ছিংগুলাৰ নে প্লুৰেল হ'ব, কাউণ্টেবল নে আনকাউণ্টেবল হ'ব, সেইবোৰ বুজায়। সেইবিলাক শব্দকে ডিটাৰমিনাৰ বোলে। ডিটাৰমিনাৰ তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। 1 নম্বৰতে আৰ্টিকল ডিটাৰমিনাৰ AND, 2 নম্বৰতে আৰ্টিকল লাইক ডিটাৰমিনাৰ দিছ, ডেট, দিছ, দ'জ, কৰ্ডিনেল ডিটাৰমিনাৰ। 3 নম্বৰতে 1, 2, 3 এইবোৰক কৰ্ডিনেল বুলি কয়। অৰ্ডিনেল ডিটাৰমিনাৰ কয় 1st, 2nd, 3rd। পছেচিভ ডিটাৰমিনাৰ বুলি কয় মাই, আৱাৰ, ইউ এইবোৰক। কোৱান্টিটিভ ডিটাৰমিনাৰ কয় ফিউ, লিটল, মাছ, মেনি এইবোৰক। আৰ্টিকল ডিটাৰমিনাৰ A and D, A আৰু N ইনডেফিনিট আৰ্টিকল আৰু D টো ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকলবোৰ সাধাৰণতে কাউণ্টেবল শব্দই আৰম্ভ হোৱা শব্দৰ আগত এ বহে, যেনে এ কেট। ভাৱেলে আৰম্ভ হোৱা শব্দৰ আগত এন বহে, যেনে এ এন আমব্ৰেলা। ছেকেণ্ডটো এইটো কি এন অৰেঞ্জ, এনেকুৱাবোৰ। কনচনেণ্টে আৰম্ভ হোৱা শব্দৰ আগত এ বহে, যেনে এ ডগ। কনচনেণ্টে আৰম্ভ হোৱা শব্দৰ উচ্চাৰণ যদি ভাৱেলৰ দৰে হয় তেতিয়া এন বহিব, আৰু তেনেদৰে ভাৱেলে আৰম্ভ হোৱা শব্দৰ উচ্চাৰণ যদি কনচনেণ্টৰ দৰে হয় তেতিয়া এ বহিব, যেনে এন MP, এন ইউনিভাৰ্চিটি, এক্সক্লেমেটৰী চেণ্টেন্স। এ আৰু এন ব্যৱহাৰ কৰা হয়। এক্সক্লেমেটৰী চেণ্টেন্সত এ আৰু এন দুইটাই ব্যৱহাৰ কৰে, যেনে হোৱাট এ বিউটিফুল গাৰ্ল শ্বি ইজ। বাদ্যযন্ত্ৰৰ নামৰ আগত দা বহে, দা ভায়লিন। সংক্ষিপ্তৰ নামৰ আগতো দা ব্যৱহাৰ কৰা হয়, দা USA। কোনো বস্তুৰ বিশেষভাৱে দেখুৱাই দিবলৈ দা ব্যৱহাৰ কৰা হয়, যেনে দা মেন কামছ হিয়াৰ। নেক্সট ওলাইছোঁ ছিংগুলাৰ নাউনে যেতিয়া গোটেই জাতিটো বুজায় তেতিয়া দা ব্যৱহাৰ কৰে। দা কাউ গিভছ আছ মিল্ক। নদী, সাগৰ, দ্বীপপুঞ্জ, পৰ্বত, জাহাজ, বাতৰি কাকত, বিখ্যাত ঠাই, প্ৰসিদ্ধ ঘটনা, দিশ আদিৰ আগত দা বহে, যেনে দা ব্ৰহ্মপুত্ৰ, দা আন্দামান আইলেণ্ড, চম আৰু এনি। এতিয়া নেক্সটটো আহিছোঁ চম আৰু এনি কেতিয়া বহে। চম আৰু এনি সাধাৰণতে এফাৰ্মেটিভ চেণ্টেন্সত চম আৰু ইণ্টাৰগেটিভ আৰু নেগেটিভ চেণ্টেন্সত এনি বহে, যেনে উদাহৰণটো মাই ফ্ৰেণ্ড গিভছ মি চমছ পেঞ্চিল। এইটো এফাৰ্মেটিভ চেণ্টেন্স, সেইকাৰণে চম বহিছে। ডিড মাই ফ্ৰেণ্ড গিভছ মি এনি পেঞ্চিল। এইটো ইণ্টাৰগেটিভ চেণ্টেন্স, এনি বহিছে। মাই ফ্ৰেণ্ড ডিড নট গিভ মি এনি পেঞ্চিল। এইটো নিগেটিভ চেণ্টেন্স, এনি বহিছে। 2 নম্বৰটো সংখ্যা, পৰিমাণ আদি বুজাব পাৰে কাউণ্টেবল নাউনৰ আগত চম আৰু এনি দুইটাই বহে, যেনে হি হেল্প উইথ চম বুকছ। তাৰ নেক্সটটো আহিছোঁ কেতিয়াবা বহুত মানুহ বা বস্তু যিকোনো এজন বা এটাক বুজাবলৈ এনি ব্যৱহাৰ কৰা হয়। মাছ আৰু মেনি এইটো কেতিয়া ব্যৱহাৰ হয়, এইটো চাওঁ। মাছ সাধাৰণতে আনকাউণ্টেবলৰ আগত অধিক বুজাবলৈ মাছ ব্যৱহাৰ কৰা হয়, যেনে দেয়াৰ ইজ
must meet in the pot. Many to হৈছে countable nounৰ আগত বহুত বা কৰা হয় ব্যৱহাৰ কৰা হয় আসলে যেনে many books are sells in the shop. Second place. So next little or few. Little সাধাৰণতে little শব্দৰ পৰিমাণ আৰু few শব্দৰ সংখ্যা বুজায় few to হৈছে countable noun আৰু little to হৈছে uncountable noun little তিনি প্ৰকাৰৰ little is a there is little water in a glass little to একেবাৰে নাই বুজায় তাৰমানে a little অলপমান বুজায় a little there is a little water in the glass glass to অলপ পানী আছে তেনেকৈ বুজাইছে little to একেবাৰে নাই a little to অলপমান আছে আৰু the little to তাত কম কিন্তু নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হয় a little কি অলপ বেছি আৰু নিৰ্দিষ্টকৈ please give me the little milk you have few to লাইছো এটা few তিনি প্ৰকাৰৰ few অকল few খুব কম সংখ্যক he has few friends মানে friend নাই খুব কম আছে তাৰ সেকেন্ড a few কেইটামান বা কম সংখ্যক few a few to few কে অলপ বেছি কেইটামান বা কম সংখ্যক আছে only a few student attend this class কেইজনমান ছাত্ৰহে ক্লাছটোত এটেণ্ড আছিল দা ফিউ খুব কম নিৰ্দিষ্টকৈ দেখুৱাই দিয়া হৈছে I need the few books he had either neither দুইটা ভিতৰত যিকোনো এটা বুজাবলৈ either ব্যৱহাৰ কৰা হয় যেনে either pen will do neither to দুটাৰ ভিতৰত এটাও নহয় এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় যেনে neither pen is good দুটা পেনৰ ভিতৰত এটাও ভাল নহয় তেনেকৈ বুজাইছে more আৰু most দুইটাই বেছি বুজায় অধিক বুজাবলৈ more আৰু most বহে ইহত কাউন্টেবল আৰু আনকাউন্টেবল দুইটা নাউনৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় এক্সাম্পল চোৱা যেনে he want more paper এটো কাউন্টেবল নাউন হৈছে মই আৰু বেছি পেপাৰ বিচাৰিছে she want more money তাই বেছি টকা বিচাৰিছে he is a man with most money almost all of these made the most mistake article determiner ইমানেই আছিলে ভিডিওটো পোষ্ট কৰি তোমালোকে লিখি লবা মোৰ যদি ভিডিওটো ভাল লাগিলে লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে থকা বেল আইকনটো ক্লিক কৰি দিবা তেতিয়াহে মই দি থকা নতুন ভিডিওৰ আপডেট তোমালোকে পাই থাকিবা ধন্যবাদ